মাকে জন্ম দিলে ছোৱালী, পৰিয়ালক লাগে ল'ৰা। মহানগৰীৰ এখন আটাইতকৈ ডাঙৰ চিকিৎসালয়ৰ সন্মুখত ভয়ানক হুলস্থুলৰ সৃষ্টি হৈছিল। চিকিৎসালয়খনৰ বিশাল ভৱনটোৰ সন্মুখত সংবাদ মাধ্যম, ৰাজনৈতিক দল, মহিলা মৰ্চা আৰু বিভিন্ন সংগঠনৰ লোক জমা হৈছিল। চিকিৎসালয়ত এটি অতি ধনী পৰিয়ালৰ বোৱাৰীক প্ৰসৱৰ বাবে ভৰ্তি কৰা হৈছিল। বোৱাৰীৰ মাতৃ আৰু শহুৰেকৰ পক্ষৰ সকলো মানুহ তাত উপস্থিত হৈছিল। তেওঁলোকৰ চিকিৎসালয়ৰ কৰ্মচাৰীৰ লগত কিবা কাজিয়া লাগিছিল আৰু তৰ্ক বিতৰ্ক হৈ আছিল। লাহে লাহে বিতৰ্কই যুঁজৰ ৰূপ ল'বলৈ ধৰিলে। হস্পিটেলখন বৰ ব্যয়বহুল আছিল। এই চিকিৎসালয়ত সকলো ৰোগৰ বিশেষজ্ঞই কাম কৰি আছিল। চিকিৎসালয়খনৰ মালিক, পৰিচালক, মুখ্য চিকিৎসক বিমল বৰুৱাই কোটি কোটি টকা ব্যয় কৰি চিকিৎসাৰ ব্যৱসায় আৰম্ভ কৰিছিল। তেওঁৰ এই বিশাল শীততাপ নিয়ন্ত্ৰিত চিকিৎসালয়খনত বহু ধৰণৰ ঘটনা সংঘটিত হৈ গৈছিল। কিন্তু সেই সকলোবোৰ উৰাবাতৰি বুলি উৰুৱাই দিয়া হ'ল। দুখীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বৃক্ক, চকু আদি আন নাৰ্ছিং হোম আৰু চৰকাৰী চিকিৎসালয়ৰ পৰা ইয়ালৈ আনি ডাঙৰ মানুহৰ শৰীৰত কোটি কোটি টকাৰ বিনিময়ত সংৰোপণ কৰা হৈছিল। কিন্তু এইবাৰ কথাটো অলপ বেলেগ আছিল। কোনো দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে এই ব্যক্তিগত চিকিৎসালয়খনলৈ আহিবলৈ সাহস কৰা নাছিল। ধনী ব্যৱসায়ী, ৰাজনৈতিক নেতা, প্ৰশাসনিক খণ্ডৰ বিষয়া আদিয়েহে ইয়ালৈ আহিছিল। এইবাৰ দুৰ্লভ হাজৰিকাৰ পৰিয়ালৰ এগৰাকী বোৱাৰীয়ে ইয়াত এটি সন্তান জন্ম দিছিল আৰু সেইটো আছিল ছোৱালী। পৰিয়ালে উত্থাপন কৰা অভিযোগ অনুসৰি হাজৰিকা পৰিয়ালৰ সন্তানটি নাৰ্ছে সলনি কৰিছে। আচলতে সিহঁতৰ বোৱাৰীয়ে ল'ৰা সন্তানহে জন্ম দিছে। গতিকে হাজৰিকা পৰিয়ালে ৰাতিপুৱাৰ পৰাই হস্পিটেলৰ সন্মুখত হুলস্থুল আৰম্ভ কৰি দিছে। এই ঘটনাৰ বাবে হস্পিটেলৰ সন্মুখত সাংঘাতিক হুলস্থুলৰ সৃষ্টি হৈছে। দুৰ্লভ হাজৰিকাই চিঞৰি চিঞৰি চিকিৎসক বৰুৱাক কৈছে, আমাৰ পৰিয়ালৰ উত্তৰাধিকাৰী ক'ত? ক'ত বিক্ৰী কৰিলে? ক'ত নোহোৱা হৈ গ'ল আমাৰ ল'ৰা? আপোনাৰ এই চিকিৎসা ব্যৱসায়টো মই বন্ধ কৰি দিম। আপুনি মোক চিনি পোৱা নাই। বৰুৱাই প্ৰায় অনুৰোধ কৰি ক'লে, হাজৰিকা চাহাব, আমি আপোনাৰ বাবে কি কৰা নাই? আপোনাৰ বোৱাৰীৰ ছোৱালী সন্তানেই জন্ম হৈছিল। নাৰ্ছে ভুলতে ল'ৰা বুলি ৰিপৰ্টত লিখি দিলে। হাজৰিকাই ক'লে, মই একো শুনিব নিবিচাৰোঁ। মোৰ পৰিয়ালত আজিলৈকে এজনীও ছোৱালী জন্ম হোৱা নাই। মোৰ চাৰিওটা ল'ৰাৰ দুটাকৈ ল'ৰা আছে। মোৰ দেউতাৰো চাৰিটা ল'ৰা আছিল। আপুনি আমাৰ পৰিয়ালৰ পৰম্পৰাক মিছা কৰিবনে? আমাৰ সন্তানটো আমাক ঘূৰাই দিয়ক আৰু ছোৱালীজনী যাৰ তাক ঘূৰাই দিয়ক। পিছত ডেলিভাৰী ৱাৰ্ডত থকা নাৰ্ছগৰাকীক মাতি পঠোৱা হ'ল। নাৰ্ছগৰাকীয়ে বাৰে বাৰে ক'লে যে তেওঁলোকৰ ছোৱালীয়েই জন্ম হৈছিল। তাই খৰখেদাকৈ লিখা বাবে ৰিপৰ্টত ভুলকৈ ল'ৰা বুলি লিখিলে। বহু তৰ্ক বিতৰ্কৰ পিছত হস্পিটেল কৰ্তৃপক্ষই সিদ্ধান্ত ল'লে যে হাজৰিকাৰ বোৱাৰীৰ ডেলিভাৰীৰ দায়িত্ব থকা ডাক্তৰ আৰু নাৰ্ছ দুয়োজনকে চাকৰিৰ পৰা বৰখাস্ত কৰা হ'ব। এইবাৰ দুৰ্লভ বৰুৱাই পুত্ৰ অবিনাশক ক'লে, তই বোৱাৰীৰ খবৰ ল আৰু বাকীবোৰ ঘৰলৈ যাওক। ভুলৰ শুধৰণি নোহোৱা পৰ্যন্ত মই ইয়াৰ পৰা নাযাওঁ। মই নাতিলৈহে ইয়াৰ পৰা যাম। অবিনাশ
কোঠাটোৰ ভিতৰলৈ সোমাই গ'ল। সি মৰমেৰে পত্নীৰ মূৰত হাত থৈ ক'লে, চিন্তা নকৰিবা, আমি আমাৰ ল'ৰাটোক পাম। অবিনাশৰ পত্নী নিভাই ক'লে, এই সন্তানটিৰ কি হ'ব? এতিয়া এই কন্যা সন্তানক আপোনাৰ ভাগ্য হিচাপে গ্ৰহণ কৰক। পত্নীৰ কথাত অবিনাশৰ খঙে চুলিৰাগ পালে। সি চিঞৰি উঠিল, কি কৈছা? আমাৰ এটা ল'ৰা সন্তান জন্ম হৈছিল। আমি আনৰ পাপ ল'ব নিবিচাৰোঁ। আমাৰ পৰিয়ালত কেৱল ল'ৰাৰহে জন্ম হয়। মই মোৰ পৰিয়ালক কেনেকৈ মুখ দেখুৱাম? নিভাই দুখ মনেৰে ক'লে, ছোৱালী জন্ম হ'লে তাইক মাৰি পেলালেহেঁতেননে? অবিনাশে খঙেৰে ক'লে, হত্যা নকৰিলেও ল'ৰা নোহোৱালৈকে সন্তান জন্ম দি থাকিলোহেঁতেন। নিভাই খঙেৰে ক'লে, মই কি সন্তান জন্ম দিয়া মেচিন নেকি? কিছু কথা কটাকটি হোৱাৰ পিছত অবিনাশ পত্নী থকা কোঠাটোৰ পৰা ওলাই আহিল। নিভাই কন্যা সন্তানটিক বুকুৰ মাজত সাৱটি গাখীৰ খুৱাবলৈ ধৰিলে। হস্পিটেলৰ বাহিৰত বাক বিতণ্ডা চলি থাকিল। ল'ৰা সন্তান নাপালে দুৰ্লভ হাজৰিকাই পুলিচৰ ওচৰ চাপিব বুলি ডাক্তৰক ধমকি দিলে। অৱশেষত উপায়বিহীন হৈ ডাক্তৰ বৰুৱাই এটা কাম কৰিলে। আন এখন নাৰ্ছিং হোমৰ লগত যোগাযোগ কৰি এটি ল'ৰা সন্তানৰ ব্যৱস্থা কৰিলে। ল'ৰা সন্তানটোৰ বিনিময়ত বুজন পৰিমাণৰ টকা আৰু কন্যা সন্তানটি দিয়াৰ বাবে অতি গোপনে সিদ্ধান্ত লোৱা হ'ল। অতি কম সময়ৰ ভিতৰতে ল'ৰা সন্তানটি আনি নিভাৰ ওচৰলৈ লৈ যোৱা হ'ল। সেই সময়ত নিভাই কণমানিজনীক গাখীৰ খুৱাই আছিল। গোটেই পৰিয়াল আৰু সংবাদ মাধ্যমে নিভাক অভিনন্দন জনাই ক'লে, অভিনন্দন, তোমাৰ ল'ৰাটো পাইছে। নাৰ্ছে সলনি কৰি দিছিল। কিন্তু এয়া কি? হঠাৎ নিভাই খঙত ৰণচণ্ডী মূৰ্তি ধৰি চিঞৰি উঠিল, সাৱধান! যিয়ে মোৰ ছোৱালীক স্পৰ্শ কৰে। মই কন্যা সন্তান জন্ম দিছোঁ। মই কোনো অপৰাধ কৰা নাই। পুত্ৰ বিচৰাসকলে বিবাহ বিচ্ছেদ কৰি পুত্ৰক পুনৰ বিয়া কৰাই দিয়ক। এয়া মোৰ তেজ, এয়া মোৰ ছোৱালী। মই ছোৱালী জন্ম দিছোঁ, ল'ৰা নহয়। মোক ল'ৰা নালাগে। সকলো আচৰিত হৈ পৰিল। দুৰ্লভ বৰুৱাই নিজকে আকাশৰ পৰা পৰি পৰা যেন অনুভৱ কৰিলে। নিভাৰ উগ্ৰ মুখখন দেখি অবিনাশেও একো ক'বলৈ সাহস নকৰিলে। ৰণচণ্ডী মূৰ্তি ধৰি নিভাই কন্যা সন্তানটিক সাৱটি ধৰি থাকিল। কেই মুহূৰ্তমানৰ বাবে হস্পিটেলৰ চাৰিওফালে বিৰাজ কৰিলে নিস্তব্ধতাই। কেৱল এটি ল'ৰা সন্তানৰ বাবে সৃষ্টি হোৱা এখন নাটকৰ জৱনিকা পৰিল। পুনৰবাৰ জয়ী হ'ল মাকৰ মমতা। লাজত মূৰ দোঁ খাবলগীয়া হ'ল দুৰ্লভ হাজৰিকাৰ আভিজাত্য। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।